নমস্কাৰ, মই মনোজ শইকীয়া, পৰিচালক বেহাৰবাৰী আউটপোষ্ট। বেহাৰবাৰী আউটপোষ্টৰ সমূহ পৰিয়ালবৰ্গৰ হৈ সমূহ অসমবাসী ৰাইজলৈ সংগ্ৰামী অভিনন্দন জ্ঞাপন কৰিছোঁ। হিন্দু বাংলাদেশী নাগৰিকত্ব প্ৰদান কৰিবৰ কাৰণে যি নাগৰিক সংশোধনী বিধেয়ক 2016 আইনত পৰিণত কৰি অসমীয়া জাতি ধ্বংস কৰা যি ষড়যন্ত্ৰ ৰচনা কৰিছে, এই ষড়যন্ত্ৰৰ বিৰুদ্ধে প্ৰাক্তন ছাত্ৰ ঐক্য মঞ্চ অসমৰ উদ্যোগত অহা 16 মে বুধবাৰে তেজপুৰ কলেজিয়েট হাইস্কুল খেলাপথাৰত এক প্ৰতিবাদী গণসত্যাগ্ৰহ কাৰ্যসূচীৰ হাতত লৈছে। এই গণসত্যাগ্ৰহ কাৰ্যসূচীত সমূহ ৰাইজৰ দল মত ভাষা নিৰ্বিশেষে সমূহ প্ৰতিষ্ঠান সমূহ সংগঠন সমূহ ৰাইজৰ উপস্থিতি কামনা কৰি এই যি বিধেয়ক, এই বিধেয়কৰ বিৰুদ্ধে সবল বলে উপস্থিত হৈ পেলাই এই বিধেয়কৰ বিৰুদ্ধে সবল প্ৰতিবাদ সাব্যস্ত কৰি এই বিধেয়কখন অসমৰ ৰাইজৰ স্বাৰ্থত, অসমৰ মাটিৰ স্বাৰ্থত, অসমৰ মাটিৰ মানুহৰ স্বাৰ্থত এই বিধেয়কখন সবল প্ৰতিবাদ কৰিবৰ বাবে ওলাই আহিবৰ বাবে আমি সমূহ ৰাজ্যলৈ বেহাৰবাৰী আউটপোষ্টৰ পৰিয়ালবৰ্গৰ পৰা অনুৰোধ জনাইছোঁ।